সেই কাপোৰযোৰ ময়ো দেখা নাই মই এক্সাইটেড ইন্টাৰেষ্টিং ভালো হ'ব পাৰে বেয়াও হ'ব মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ বিয়া সকলোৰে মৰমৰ তেওঁৰ বিয়ালৈ আহিলে বহু গায়ক গায়িকা আৰু জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সকলোৱে দিলে বিবাহৰ শুভেচ্ছা বাৰ্তা উদুলি মুদুলি বিয়াৰ ৰভাতলি সকলো এজন এজনকৈ আহি উপস্থিত হ'ল অভিনেত্ৰী ৰিম্পী দাসৰ বিয়াত গৰিমা গাৰ্গো উপস্থিত থাকিল এই অনুষ্ঠানত এখন এখনকৈ সেলফি উঠিলে সকলোৰে মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে সকলোৰে আগত প্ৰকাশ কৰিলে যে মই যিখন ঘৰলৈ বিয়া হৈ যাম মোৰ কোনোদিনে অনুভৱ নহয় যে মই এখন নতুন ঘৰলৈ আহিছোঁ তেওঁলোকৰ মানুহবিলাক খুব মৰমীয়াল এতিয়া যেনেদৰে কাম কৰি আহিছোঁ বিয়াৰ পিছতো সেইখিনি কামৰ লগত মই জড়িত থাকিম কোনেও আপত্তি নকৰে মোক বিয়াৰ অভ্যৰ্থনাথলীত পিন্ধিবলগীয়া লাখটকীয়া কাপোৰৰ বিষয়ে কি ক'লে শুনোৱা হওক আমাৰ জোনৰ লুকটো কৰিছিলে মেঘা ৰাইমেটি মই ষ্টাইলিং কৰি আছোঁ মেঘা ৰাইমেটিৰ আপোনাৰ আউটফিট আছিলে আৰু জুৱেলাৰী আছিলে গল্ডেন উইণ্ডো আজি এইটো হৈছে বৰ্ণালীৰ কাপোৰটো আৰু এইটো খুব ধুনীয়াকৈ ষ্টাইলিং কৰা হৈছে গতিকে গোটেইকেইটা কনচেপ্ট বেলেগ আৰু ফাইনেল ইভেণ্ট আছে আমাৰ ৰিচেপশ্যন অভিয়াছলি তেতিয়া মই নিজে কাপোৰটো ডিজাইন কৰি আছোঁ খুব আমি মানে চেলিব্ৰেট কৰি আছোঁ আৰু ৰিচেপশ্যনত মানে খুব জবৰদস্ত হ'ব ইয়াতকৈ আৰু বেছি ভাল হ'ব মানে একচুৱেলি গোটেইখিনি ধুনীয়া সেইটো অলপমান বেলেগ আৰু অকণমান ডেফিনেটলি বেলেগ কৰাৰ চেষ্টা কৰা হৈছে আৰু সেইদিনাখনৰ কাৰণে খুব আমি মানে এক্সাইটেড হৈ আছোঁ ইণ্টাৰেষ্টিং এই কাপোৰযোৰ ৰিম্পীবাক চাবই দিয়া নাই যে কি কৰিম কি লুক হ'ব ৰিম্পীবাই নাজানে আৰু সেইটো মানে ছাৰপ্ৰাইজ কৰি থৈ দিছোঁ আৰু আমাৰ প্লেনত আছে গতিকে ভাবিছোঁ খুব ভাল হ'ব আৰু চবেই ভাল পাব মানে পিন্ধাৰ সময়তহে গম পাব এতিয়ালৈকে দেখুওৱা নাই ইনফেক্ট এতিয়াও কাম চলিছে কালি ৰাতি কাম চলিছে আজিও ৰাতিপুৱা কাম চলিছে কাপোৰযোৰ কাইলৈ ৰেডি হৈ যাব আৰু পৰহিলৈ ৰিম্পীবাই ফাইনেলি মেকআপৰ পিছত দেখা পাব যে কাপোৰযোৰ কি বনাইছে মানে কিমান মান এমাউণ্টৰ ভিতৰত আহিব কাপোৰ একচুৱেলি এমাউণ্টটো নকওঁ কিন্তু ভেৰি কষ্টলি আৰু ভেৰি ইউনিক আৰু ৰিম্পীবাটো চবেই জানে আমাৰ চুইটহাৰ্ট হয় তথাপিতো কিমান এইটো লাখৰ ক্ৰছ কৰিব কাৰণ এইটো 3 মাহ ধৰি কাপোৰযোৰ বিভিন্ন ধৰণে ডিজাইন কৰিলোঁ ফাইনেলি এইটো 3 নম্বৰ ঘৰত আমি ফাইনেল কৰিছোঁ যে আমি 3টা কাপোৰ অলৰেডি দুটা ডিজাইন কৰিলোঁ আৰু থাৰ্ডটো আমি ফাইনেল কৰিছোঁ 3 নম্বৰ কাপোৰ গতিকে আমি বিৰাট এক্সাইটেড যে এই কাপোৰটো বহুত ভাল পাব আৰু আমি এক্সাইটেড হৈছোঁ এইটো আৰু ঘৰৰ কথা শ্বুট কৰি আজি মই শ্বুট কৰি থকাৰ নিচিনাই লাগিছে সঁচা কথা এইটোৱে খালি আজি মই শ্বুট কৰি আছোঁ যদিও ফটো মই গিফ্ট পাই আছোঁ তেনেকুৱা নিচিনা হৈছে ভাল লাগিছে সদায় মাহঁতে কৈ থাকে বিয়া পাত আৰু যিসকল মোক ভাল পায় তেওঁলোকে যেনেকৈ মোৰ যিখিনি ফেন্স আছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা আপুনি বিয়া কেতিয়া পাতিব তেওঁলোকে চাগে ভাল পাইছে মোতকৈ বেছি আনন্দ চাগে তেওঁলোকে পাইছে বা মোৰ পৰিয়ালৰ মানুহখিনিয়ে পাইছে ভাল লাগিছে বাকী আৰু মানে এতিয়া মই বুজাব পৰা নাই এতিয়া মোৰ টাইম আছে বিয়া হ'বলৈ বাৰু সেইকাৰণে ধৰিব পৰা নাই অভিনয় জগতত আৰু কিবা অসুবিধা হ'ব পাৰে বুলি ভাবিছোঁ নাই মই অলপ দেৰিকৈ বিয়া হৈছোঁ কিন্তু মানে অভিনয়টো কেতিয়া নেৰোঁ বুলি ভাবিছিলোঁ আৰু সেইকাৰণে তেনেকুৱা এখন ঘৰ পাইছোঁ মোৰ এনেকুৱা কেতিয়াও ফিল নহয় যে মই এখন ঘৰ এৰি বেলেগ এখন ঘৰলৈ যাম কাৰণ মোৰ ইনলজ তেওঁলোক খুব ভাল অভিনয় তেনেকুৱা একো নাই মই কেতিয়াও অভিনয় এৰিব নালাগিব মই এতিয়া ইয়াত কাম কৰিছোঁ কম্পটো কাম কৰিছোঁ ইভেন আত্মহলাৰ পিছত মই গোগামুখ হৈ আছোঁ গোগামুখৰ বিহু আছে গতিকে কাম তেনেকৈয়ে চলিব মই তেনেকৈয়ে কাম কৰি থাকিম অকল ঘৰখন সলনি হ'ব মই কাম কৰি বেলেগ এখন ঘৰলৈ যাম চাগে একো তেনেকুৱা একোৱে হেম্পাৰ নহয় আজিকালিৰ দিনতো একেবাৰে হেম্পাৰ নহয় সকলোৱে বুজিয়ে পায় প্ৰফেশ্যনটো আৰু মোৰ হ'ব লগা হাজবেণ্ড আৰু মোৰ ইন লজ তেওঁলোক এইটো এনেকুৱা জড়িত নহয় কিন্তু তেওঁলোকে খুব সন্মান কৰে অভিনয়ৰ ক্ষেত্ৰত বা যিকোনো প্ৰফেশ্যনত খুব সন্মান কৰে খুব ভাল পায় খুব প্ৰাউড ফিল কৰে সেইকাৰণে মোক কৈছে আৰু কাম কৰি থাকিব লাগে মানে কৰি থাকিব নালাগে